ধুবুৰীৰ জাহাজ বন্দৰত গঢ়ি উঠিছে A2Z কোম্পানীৰ সিন্ডিকেট আৰু ধন দাবীৰ গোচৰত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনক। IWAI ধুবুৰী জাহাজ বন্দৰৰ দায়িত্ব A2Z কোম্পানীক দিয়াৰ পিছতে জাহাজ বন্দৰত গঢ়ি উঠিছে সিন্ডিকেট। শিল কয়লা লোডিং আনলোডিং আৰু ৰিপ্তানিৰ নামত অতিৰিক্তভাৱে কমিছন আদায় দিব লাগে A2Z কোম্পানীৰ কৰ্মকৰ্তাক। ফলত বাংলাদেশলৈ শিল কয়লা ৰপ্তানি বন্ধ কৰি ৰপ্তানিকাৰকসকলে ক্ষোভিত হৈ পৰিছে। আনকি ঘটনা সন্দৰ্ভত ৰপ্তানিকাৰকে ধুবুৰী সদৰ আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ইতিমধ্যে A2Z কোম্পানীৰ সৈতে জড়িত থকা জাহিদ খন্দকাৰ আৰু জাহিদুল আলমক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰাৰ লগতে আজি ধুবুৰী আদালতত হাজিৰ কৰায়। নিউজ টেক্সৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ 30। চাওক, মই সৰ্বপ্ৰথম আমি ধুবুৰী আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ, কাৰণ চৰকাৰৰ এই পদক্ষেপৰ কাৰণে আমি চৰকাৰকো ধন্যবাদ জনাইছোঁ। A2Z যেদিনৰ পৰা দায়িত্ব লোৱাৰ পিছৰ পৰাই তেখেতে ইয়াত বিজনেছ কৰিব অহা নাই, তেখেতে এটা সিন্ডিকেট কৰাৰ কাৰণে ইয়াত আহিছে। তেখেতৰ এটা ৰুজিৰাণী তালুকদাৰ বুলি এজন ছোৱালী গুৱাহাটীৰ, আৰু A2Zৰ সোহেল কাজানী, এলিনা আহমেদ, জজবীৰ সিং, তেখেতে সবেই মিলি ইয়াত এটা সিন্ডিকেট কৰি আছে ধুবুৰী পোৰ্টৰ ভিতৰত। প্ৰতি টন কয়লাৰ ক্ষেত্ৰত তেখেতৰ 800ৰ পৰা 2000-3000 টকালৈকে তেখেতৰ সিন্ডিকেটৰ টকা দিব লাগে, যাৰ কাৰণে আজি আমাৰ ইণ্টাৰনেশ্যনেল পোৰ্ট সেইটো বন্ধ হৈ গ'ল। কাৰণ ইম্পৰ্টাৰ আৰু এক্সপৰ্টাৰ ইয়াত বিজনেছ বন্ধ ষ্টপ কৰি দিলে। কাৰণ ইমান টকা দি তেখেতে বাংলাদেশত কেনেকৈ তেখেতে পাৰ্চেছ কৰিব, মাল কেনেকৈ প্ৰফিট কৰিব, যাৰ কাৰণে তেখেতৰ কাৰণে এই ৰুজিৰাণী তালুকদাৰ, অংশুমান ফুকন, জজবীৰ সিং আৰু এলিনা আহমেদ আৰু মেইন চেয়াৰমেন A2Zৰ যে সোহেল কাজানী, তেখেতৰ ইয়াত সিন্ডিকেট কৰিব আহিছে। আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাওঁ যে এই A2Z কোম্পানীত আমাৰ অসমৰ পৰা বিদায় দিয়ক, আমাৰ লাগিলে আমাৰ অসমৰ ৰাইজৰ হাতত এই কোম্পানী দিয়ক। কাৰণ আমাৰ অসমৰ ইয়াত এই সিন্ডিকেট আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমি ধুবুৰী ৰাইজ, সচেতন ৰাইজ হিচাপে মই আগত পৰাই প্ৰতিবাদ কৰি আছোঁ, আমাৰ প্ৰতিবাদ অব্যাহত থাকিবই। আমাৰ ফালৰ পৰা FIR দিয়া নাই, আমি দিয়া নাই, কাৰণ FIR দিছে কোনোবা এক্সপৰ্টাৰৰ মেনেজাৰে দিছে। তাৰ পৰাও টকা খুজিছিল যে পাৰ টন 800ৰ পৰা 2000-3000 টকাকৈ তেখেতৰ দিব লাগিব। আৰু সোহেল কাজানী কেইদিনমান আগত জাহিদুল ইছলাম, আমাৰ এজন CNF, তাৰ মোবাইল দি মোৰ এজন এক্সপৰ্টাৰ আছে, তাৰ ৰিপ্ৰেজেণ্টেটিভ হয় মই, তাৰ আমাৰ এক্সপৰ্টাৰ কেলকাতাৰ এক্সপৰ্টাৰ, তেখেতৰ হ'ল আমাৰ এক্সপৰ্টাৰৰ নাম কৈ তেখেতৰ এক্সপৰ্টাৰৰ মানে পৰা তেখেতে প্ৰায় 800 টকা সোহেল কাজানী ডাইৰেক্ট মোৰ পৰা টকা খুজিছে অভাৰ টেলিফোনত। জাহিদুল আলমৰ টেলিফোনত কৈছে 800 টকা দিব লাগিব। মই কৈছোঁ 800 টকা দিম, কিন্তু আপোনালোকে ভাউচাৰ দিয়ক, আমাৰ বিল দিয়ক অৰিজিনেল, তেনেহ'লে আমি দিব পাৰিম। তেখেতে সেইবিলাক দিয়াত মানা নাই, তেখেতে কৈছে আমি এইবিলাক দিব নোৱাৰিম। মই তেতিয়া কৈছিলোঁ তেনেহ'লে কি 2 নম্বৰী ধান্দা চলি আছে নেকি ইয়াত? আমি এই 2 নম্বৰী ধান্দা ইয়াত আমি একচেপ্ট নকৰোঁ। ধুবুৰী ৰাইজ, সচেতন ৰাইজ হিচাপে আমি এইবিলাক সিন্ডিকেটত হ'বলৈ নিদিওঁ। এইটো আমাৰ একদম দৃঢ় প্ৰতিজ্ঞা। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাওঁ যে ছাৰ, আপুনি পদক্ষেপ লওক। আপুনি যেদিনৰ পৰা আপুনি দায়িত্ব লৈছে অসমত, সেইদিনৰ পৰা ইয়াত আমাৰ সিন্ডিকেটটা ইয়াত বন্ধ কৰি দিছে। কিন্তু আমাৰ ধুবুৰীত যেনেকুৱা ৰুজিৰাণী তালুকদাৰ আৰু সোহেল কাজানী চক্ৰান্ত যেটো নেকি ইয়াত পোৰ্টত এই সিন্ডিকেট কৰে একটা চক্ৰ ইয়াত বহাইছে, এইটো যাতে আপুনি পদক্ষেপ লৈ উচ্চ পৰ্যায়ত তদন্ত কৰি সেই দুষ্কৃতকাৰীক আপোনালোকে এৰেষ্ট কৰক। FIR যোৱাকালি 4 দিন আগত FIR হৈছে ধুবুৰীত। নহয়, এক্সপৰ্টাৰৰ ৰিপ্ৰেজেণ্টেটিভ মেনেজাৰে এইটো আপোনাৰ FIRটো কৰিছে। কি মনিৰুদ্দিন এনেকুৱা নাম হ'ব তাৰ, তেখেতৰ নামটো আমি ক্লিয়াৰ হ'ব পৰা নাই। নহয়, ইয়াতে সোহেল কাজানী নাম্বাৰ 1 চেয়াৰমেন, তেখেতে মেইন লিষ্টত আছে। সোহেল কাজানী, এলিনা আহমেদ, জজবীৰ সিং, আপোনাৰ অংশুমান ফুকন, এনেকুৱা বহুত 8জন তেখেতে কিন্তু ক্ৰিমিনেল ইয়াত লিষ্টত নাম হৈ আছে।